Hello everyone, good morning. Moments Datar channel to পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি এটা ভাবিছো ব্লগ আৰম্ভ কৰিম ব্লগটো দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো ঠিক আছে আপোনালোকে চাই থাকিব ৰাতিপুৱা আহিছো আপোনালোকক দেখাবৰ বাবে সো মস্তি হৈছে আপোনালোকক দেখাই দিছো মই ইয়ে ৰ'দ ওলাইছে এটা সপ্তাহৰ মূৰত একদম পুৰা মস্তিকে ৰ'দ ওলাইছে আৰু মানে সেইটো কাৰণে আপোনালোকৰ এইটো শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু মা কিবা ক'বা ল'লে মানে হয়তো ভাল নালাগিব সেইটো কাৰণে ৰাতিপুৱা এখন ৰ'দ বলো লৈ মুখতে পৰিছে চিধাই শুই উঠি দৰ্জাখন খুলিছো এতিয়া ৰাতিপুৱা 7টা বাজিছে তথাপিও মানে সোনকালে ৰ'দ ওলালে উঠাহে দেৰি হ'ল তথাপি খুব ভাল লাগিছে মনটো আজি বহুত দিনৰ মূৰত আশা কৰোঁ আজি এই ভ্লগটো আপোনালোকে চাই ভাল পাব মৰ্নিং বুলি একাপ চাহ খাওঁ কাৰণ মই হৰলিক্স নাখাওঁ সো সদায় মই লাল চাহ খাওঁ লাল চাহ নাখালে মানে দিনটোলৈ একো নহয় সো এতিয়া টেষ্টি লাডু আৰু টেষ্টি কাটা বিস্কুটেৰে এতিয়া চাহ খাবলৈ লৈছোঁ এতিয়া মায়ে খাব আমি বনোৱা লাডুখিনিৰ ৰিভিউ এটা দি দিলে ভাল আৰু ভাল হৈছে এতিয়া মই ছেকেণ্ড পাৰ্টনাৰৰ ঘৰত আছোঁ মই কৈছিলোঁ ছেকেণ্ড পাৰ্টনাৰ গাইজ আজি ব্লগটো আৰম্ভণি কৰিছোঁ প্লেন্সবোৰ দেখুৱাইছোঁ বলক যাওঁ দেখাওঁগৈ চ' গাইজ অকণমান ত্ৰিনাৰায়ণপুৰলৈ অকণমান ফুৰিব আহিছোঁ চ' আপোনালোকৰ লগে লগে ভাল লাগিব অকণমান বেগটো দেখুৱাই দিছোঁ আপোনালোকক সেয়া গৈ আছোঁ আমি পথাৰে বহুত ইমাজিং মজা লাগে একদম পুৰা নিজান জেগা এইকণত ইমান ধুনীয়া মানে ভিডিঅ' বনাব আৰু জেগা নাই গৈছোঁ নহয় মই আমি ফুৰি জাতিলাও বাগিচাত পাই গ'লোহি এয়া আমি নিজান জেগাত আহি আছোঁ একদম পুৰা এইখিনি চবতকৈ নিজান জেগা হয় এয়া আছে ইমান মৰম লগা পোৱালি আলিত উঠিবলৈ গৈ আছোঁ আমি টোকোলাই ওচৰত পাই গ'লোহি আমি একদম পুৰা হাবি বনে ভৰ্তি হৈ আছে ইমান ধুনীয়াকৈ বাউণ্ডেৰী দি পিনি ধুনীয়াকৈ মানুহবিলাকে ৰুইছে পুলিবোৰ বৰ ধুনীয়া লাগিছে দেই এতিয়া আমি ইউ টাৰ্ণ মাৰিছোঁ ঘৰলৈ বুলি নহয় মানে একচুৱেলি কচু বুটলা ঠাইলৈ যাওঁ ইমান কিউটি মই বহুতে ভাল পাওঁ মই ছাগলী চবতকৈ ভাল পাওঁ ইমান কিচি ইমান সৰু লাগে একদম পুৰা এতিয়া আমি প্লেগ্ৰাউণ্ডত আছোঁ আপোনালোকক দেখুৱাই দিছোঁ মই এয়া প্লেগ্ৰাউণ্ড এজোপা হ'ল বৰগছ আমি বৰগছৰ ওচৰত আছোঁ আমি দেখুৱাম ঔটেঙা গছ এজোপা আপোনালোকক দেখুৱাই আছোঁ মই এজোপা আৰু সেয়া আছে টোকোলাই এয়া হ'ল মধুৰি এয়া হ'ল অমিতা চ' এতিয়া মই সৰু বগৰী এজোপা দেখুৱাম চ' বলক চাই লওকচোন লাষ্টত বাৰু আপোনালোকক ডাঙৰ বগৰী এজোপা দেখুৱাম বাৰু বগৰীটো বহুতেই মিঠা হয় যোনজোপা দেখাবলৈ গৈ আছোঁ চ' বলক চাই থাকোঁগৈচোন যিমানকণ পাৰোঁ দেখুৱাম এইজোপা হ'ল ডাঙৰ ঔটেঙা টেষ্টি খাবৰ কাৰণে দাইলত দি এখন নতুন আৰু এখন বাৰী শুইজনী মা আপোনালোকে দেখিছে চাগে শুইজনী আৰু আমি আৰু গৈ আছোঁ মাহঁতে কচু আৰু মানিমুনি বুটলি আছে সৰু কচু টেষ্টি এতিয়া বনামগৈ মায়ে বুটলি মেলি থৈ দিছে এয়া মায়ে কচুটো বুটলি থৈ দিছে আৰু এতিয়া আমি খাব ফ্ৰেণ্ডজনী ঘৰত আৰু তেহেঁতৰ ঘৰত যি প্লেন আছে সেইবোৰ আপোনালোকক দেখুৱাই থাকোঁ চাবহি আমাৰ ঘৰত থকা প্লেনবোৰ আপোনালোকে আশা কৰোঁ ভাল পাব চাই বহুত ধুনীয়া মৰম লগা একদম ধুনীয়া প্লেন্টছ আছে মোৰ যে কেতিয়াবা যে গোটেইখোপা লৈ যাবলৈ মন গৈছে ইমান ধুনীয়া হৈছে মৰম লগা আপোনাক দেখাই গৈ আছোঁ মই বৰ ধুনীয়া হৈছে দেই আৰু মোক বিউটিফুল লাগিছে একদম বিউটিফুল মানে বহুতেই বিউটিফুল লাগিছে মৰম লগা এয়া একে বেলেগ এখন বাৰী এয়া হ'ল মোৰ ফ্ৰেণ্ডজনী ঘৰত যোৱা ৰাস্তাটো জনী ভাগৰ এইখন হাৰমনিয়ামখন মই কৈছিলোঁ যে এল'ভেৰাজোপা এইজোপা হয় ঢেৰ লাগি আছে আৰু ঢেৰ ধুনীয়াকৈ লাগি আছে লাগিছে আৰু ধুনীয়া নেকি মৰম লগা চ' মই কেইদিনমানৰ পিছত আমাৰ ঘৰতো দেখিব ইয়াৰ পৰাই নিমহি মই কৈছিলোঁ যে ডাঙৰ বগৰী এজোপা হয় আৰু লাগিও আছে ইয়াত আপোনাক দেখুৱাই দিছোঁ মই ডাঙৰ বগৰী লাগি আছে এইজোপা মানে ইমানেই মিঠাৰ মানে বগৰীখিনি কৈছোঁ নহয় মই এয়া মই ধুই আছোঁ বগৰী গছৰ তলতে বগৰী এটা খাই লৈছোঁ বহুত মিঠা হয় খাবলৈ বগৰী পাৰি আছে এয়া কচু আৰু সেয়া মানিমুনি আৰু এয়া কচু ফ্ৰেণ্ডজনী মাকে কৰা এয়া আলু খেতি এজোপা হ'ল সৰু টেঙা মৰা আমাৰ ঘৰতো আছে বাৰু আপোনালোকক পাৰিলে দেখুৱাম বাৰু আজি
এজোপা মান ধনিয়া সিহঁতৰ ঘৰত। এই আজি কচু শাক বুটলিয়ে দিছোঁ। কচু শাক বনাম, বতৰৰ বস্তু খাই ভাল লাগে। প্ৰথমতে মই ইয়াত কেইটামান মানে ৰহৰ দালি দিছোঁ, তিয়াই থৈছিলোঁ। তাৰপিছত এটা বিলাহী দিছোঁ আৰু এটা আলু দি পেলাই ইয়াত অকণমান পানী দি পেলাই মই চিটিটো মাৰি ল'ম। মোৰ ফ্ৰেণ্ডজনী ঘৰৰ পৰা বগৰী কেইটামান লৈ আহিলোঁ। পানী অলপমান দি ল'লে মায়ে এমাউণ্টটো নিজে দিব পানীৰ। এতিয়া গেছত উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত 3টা চিটি মাৰিবলৈ কাৰণে ৰখি দিম। চিঠি কেইটামান মাৰিলে এখন কেৰাহী পাতি দিছোঁ। এতিয়া অলপমান তেল দি ল'লোঁ আমি। তেলটো গৰম হোৱাৰ পিছত আমি এচামুচ চেনি দি দিছোঁ। এয়া লাহে লাহে চেনিখিনি গলি আহিছে, এটা ধুনীয়া কালাৰ উঠি আহিছে। এনেকুৱা সময়তে এটুকুৰা ডালচেনি দিছোঁ। তাৰপাছত এটা তেজপাত দুটুকুৰা কৰি দিছোঁ আৰু কুটি লোৱা অকণমান নহৰু আৰু আদা দিছোঁ। গেছটো একেবাৰে ল' ফ্লেম কৰি অকণমান লৰাই দিব। তাৰপাছত এয়া 10 ছেকেণ্ডমান ভাজি লোৱাৰ পাছত ইয়াতে হালধিকণ অলপ এচামুচ হালধি দিলোঁ। আমি কুটি লোৱা কচুখিনি দি দিলোঁ। আন্দাজ মতে সোৱাদ অনুসৰি নিমখ দিলোঁ। তাৰপৰা লৰাই পেলাই অকণমান সময়ৰ কাৰণে আমি এনেকৈ অকণমান ধুনীয়াকৈ ভাজি লৈ পেলাই অলপ টাইম ঢাকি ভাজি থাকিব লাগিব। তাৰপাছত এয়া এনেকৈ কম জুইত ভাজি আছোঁ। অকণমান লৰাই দিওঁ। এয়া ইমানখিনি কেৰাহী ফুল হৈ গৈছিলে, কিন্তু এতিয়া অকণমান ভাজি হেৰি কৰি দিলত একেবাৰে নাইকিয়া হৈ গৈ আছে আৰু। কচুখিনি লাহে লাহে সিজি আহিছে আৰু কচুৰ পৰা ওলোৱা পানীটো নাইকিয়া হৈ গৈছে। এনেকুৱা সময়তে অকণমান ফেটালি দিওঁ। তাৰপাছত আমি আগতে সিজাই থোৱা দালিখিনি আৰু বিলাহী আৰু আলু দালি এইখিনি এনেকুৱাতে ইয়াত দি দিম। এতিয়া এনেকৈ অকণমান সময় আমি এই মিক্সাৰটো ধুনীয়াকৈ সিজি কম হ'বলৈ দিম। আৰু লগতে ইয়াত আমি এতিয়া পিচি থোৱা নহৰু, পিচি থোৱা জালুক এচামুচ দি দিম। অৱশ্যে এইটো অকল জালুকৰহে ৰেচিপি। মই জলকীয়া হিচাপে বেলেগ দিয়া নাই, অকল তেলত অকণমান চেণ্টৰ কাৰণে দিছোঁ। বাকী অকল জালুকেই এনেকৈ অলপ সময় আকৌ মই ঢাকন দি পেলাই সিজাই থাকিম। পানী বেছি নিদিওঁ। এইটো আচলতে অকণমান গ্ৰেভি টাইপতে ৰাখিম। যি যেনেকৈ ভাল পায় আৰু তেনেকৈ নিজৰ মতে ৰাখিলেই হৈ যাব আৰু অলপ সময়ৰ পাছতে এইটো হৈয়ে যাব। অলপ একেবাৰে শেষত সহজ হৈ গৈছে আৰু এতিয়া অকণমান সময় আৰু এনেকৈ ভাজি পানীটো অকণমান জোখত ৰাখি অলমষ্ট হৈয়ে গৈছে আৰু ইয়াতে নিমখটো আৰু টেষ্ট কৰিম আৰু যদি হৈ যায় আৰু ইমানতে ৰাখি দিম। যদি লাগে অকণমান দি দিম। বাকী ৰহৰ দালি কচুৰ ৰেচিপিটো অলমষ্ট হৈ গ'ল। এতিয়া এয়া কচু শাকৰ ৰেচিপিটো যোনটো অকণমান দেৰি আগত দেখুৱাইছিলোঁ এইটো হয়। মানে এতিয়া আমি খাম। ঢাকনটো খুলি দিছোঁ আৰু এইপিনে মায়ে বাঢ়ি আছে দাই। হেল্ল', মই কৈছিলোঁ যে মোৰ ফ্ৰেণ্ড আৰু বা এয়া হয়। আৰু এতিয়া আমি ওলাই গৈ আছোঁ 3জনী একেলগে। চ' আপোনালোককো দেখুৱাম ব'লক। এতিয়া আমি পথাৰে গৈ আছোঁ। এতিয়া আমি যাম বাইপাছ, মানে এখন দোকানত যাম। চ' ব'লক আমি আপোনালোককো দেখুৱাই যাওঁ। ৰাস্তাটোত আহি পাইছোঁহে, আকৌ বাইপাছ যাব আছে বজাৰ কৰিবৰ কাৰণে। অলপমান বগৰী খাই আছোঁ। মন্দিৰটোৰ কাষত পাই গ'লোহি জাষ্ট নাও। চ' এয়া বাইপাছ পালোহি আৰু বাইপাছ। এতিয়া অকণমান দূৰ আছে। এয়া আমি ৰাস্তা পাই গ'লোহি। মস্তিছে তাৰপিছত ধুনীয়া লাগিছে জেগাটো। আমি এতিয়া বাইপাছ পাই গ'লোহি। এতিয়া দোকানলৈ যাম। এয়া আমি গৈ আছোঁ। পাৰ হ'ব লাগিব এতিয়া। এয়া বজাৰ কৰি আনিলোগৈ। চ' এতিয়া আমি গৈ আছোঁ। গৈ থাকোঁ এতিয়া। এয়া আমাৰ মন্দিৰ পালোহি। ঘৰ ফাইনেলি পালোহি। এয়া
ঘৰ পালোহি আৰু এতিয়া অলপ সময় কাৰণে বাই দিছোঁ। চ' আজি দিনটো আৰু ভিডিঅ' কৰা নহ'ল, আলহীও আহিল, তাতে ভাগৰো খুব লাগিল। এতিয়া ৰাতি 10টা বাজিলে, ভাত পানী খাই দিলোঁ আৰু আহি এয়া ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। ভাল লাগিলে যদি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত। চ' গাইজ বাই।